এইযোৰ চাওক পিয়ৰ পাটৰ যোৰা হয় বটল গ্ৰীণ হয় কালাৰটো বটল গ্ৰীণত যেটো এমাৰেল গ্ৰীণ কয় সেইটো হয় আঁচলটো কফি কালাৰত থাকিব যেটো বাৰগুন্ডি কালাৰ হয় তেনেকুৱা টাইপৰ হয় চাওক আঁচলটো এনেকুৱাকে মাজে মাজে আকৌ এনেকুৱাকে বটল গ্ৰীণত ষ্ট্ৰাইপ টাইপৰ আছে মাজে মাজে এনেকুৱাকে গোটেই কাপোৰযোৰ চাব বিৰাট ধুনীয়া ডিজাইনটো একদম ইউনিক ডিজাইন এনেকুৱাকে চাওক গোটেইটো এখিনি গোল্ডেন গুণাৰ লগত মাৰুন কালাৰ গোটা বসা আছে এনেকুৱাকে দুটা ডিজাইনত আছে এখিনি এনেকুৱাকে ডিজাইন হ'ব আকৌ মাজৰখিনি এনেকুৱাকে এটো ডিজাইন হ'ব চাওক অনলি গুণাত আছে এখিনি ডাঙৰ ডাঙৰ দুটা মাজত দুটা আছে আৰু এনেকুৱাকে পৰফি ডিজাইনত এখিনি এনেকুৱা থাকিব কাপোৰযোৰ বিৰাট ধুনীয়া খুব ইউনিক হয় একদম খুব সুপাৰ গৰ্জিয়াস হয় আৰু মোৰ মানে ভাষা হোৱা নাই ইমান ধুনীয়া লাগিছে কাপোৰযোৰ একেটা সাইড পটি কেটা এনেকুৱাকে থাকিব চাওক সাইড পটি কেটা খুব ধুনীয়া খুবেই মৰম লগা এখন মেখেলাৰ তল ভাগটো এইটো মেখেলাখন চাওক ডিজাইনটো এনেকুৱাকে আধা এনেকুৱাকে আছে আকৌ আঁঠুলৈকে এখিনি এনেকুৱাকে অনলি গুণাত আছে ব্লাউজ পিসটো কন্ট্ৰাস্টত হ'ব এটো এখিনি হাতত থাকিব